নমস্কাৰ ৰাইজ, যিসকলে মোৰ ভিডিঅ' চাই তেখেতসকলে জানেই চাগে যে মই আছোঁ গুৱাহাটীত ইণ্টাৰ্ণশ্বিপৰ বাবে। যিহেতু ইণ্টাৰ্ণশ্বিপ কৰি মেলি গোটেইকেইজনী সন্ধিয়া আহি ৰুম চাপোহি, আজি ভাবিলোঁ যে ৰুমতে বহি নাথাকি এপাক ওলাই যাওঁ। সেইবাবে আমি ওলালোহি চিটি চেণ্টাৰ মল। কিন্তু 10-15 মিনিট ঘূৰাৰ পিছতেই গম পালোঁ যে হাতত গৰম পইচাৰ বাণ্ডল নাথাকিলে ইয়াত আহি কোনো লাভ নাই। কিন্তু যিহেতু ছোৱালী, দোকানবিলাক চায়েই ভাল লাগে দিয়কচোন। এখেতৰ আকৌ জোতা দেখি জিভা ওলায়ে গৈছে। বাৰু যি কি নহওক, কিনিব নোৱাৰিলে কি হ'ল, কিবা এটা খায়ে যাওঁ বুলি আমি ওপৰ পালোগৈ। সকলোৱে মিলি বাৰ্গাৰকে খালোঁ। খাই থাকোঁতে আকৌ লগ পালোঁ প্ৰিয়মক। এই আকৌ আমাৰ কলেজৰ কমন ৰুম ছেক্ৰেটেৰী। তাই মামাকৰ লগত আহিছিল। চাওকচোন মামাহঁতৰ বেবীটো কিমান কিউট। মই ভিডিঅ' কৰি থকা দেখি এখেত দুজনে প'জ দিছে, কিন্তু চাওকচোন এইটো গোটেইটো খালী।